হাই ফ্ৰেণ্ডছ, পুনৰবাৰ আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই এতিয়া খেলি আছে, সেইকাৰণে আজিৰ ভিডিঅ'টো মই ইয়াৰ পৰাই আৰম্ভ কৰি দিলোঁ। তাই খেলি থকা সময়খিনিতে ভাবিলোঁ গেষ্ট ৰুমটো অলপমান চাফ চিকুণ কৰি লওঁ। তাই শুই থকা বা খেলি থকা সময়খিনিতে কোনোবা উলিয়াই আছে কামবোৰ কৰি নলওঁ, তেতিয়া যোনটোৱে কামবোৰ থাকিয়ে যায়। এদিন বতৰটো বেয়াৰে হৈ আছিলে আৰু আজি ৰাতিপুৱা ৰ'দটো দিয়া দেখি কাপোৰ কানি অলপমান লেতেৰা হৈ আছিলে, সেইখিনি ধুই ৰ'দতে মেলি দিলোঁ। বতৰৰ জলবায়ু সলনি দেখিলে মন চনটো ভাল লাগে আৰু এদিন বৰষুণ যাক দিয়া দেখি ভালো হ'ল বাৰু। গছবোৰ অলপমান তত পালে, ধূলি চলিবোৰ নাইকিয়া হ'ল। মোৰ আজিকালি আৰু এটা কথা হৈছে কি, তাই কল্পনা ল'বলৈ লোৱাৰ পৰা তাই বেছিভাগ সময় কোচত থাকিবলৈ বিচাৰে আৰু কিবা কিবি যদি কোচক লৈ পেলাই বস্তু চস্তু দেখাই ফুৰোঁ, তাই মানে তেনেকৈ খুব ভাল পায় আৰু তাই তেনেকৈ থাকিবলৈ বিচাৰে। শুকুৰ যাবা? আমি শুকুৰ যাম। শুকুৰ যাবা নাই? কৈ যাবা? শুকুৰ যাবা নাই? শুকুৰ যাবা নাই? সেইফালে চোৱা। কৈ চাইছা তুমি? পুৰা তাই খেলিবলৈ লাগিছে। সিহঁতৰ এই সময়খিনি মানে খুব সুন্দৰ। আমিও এনেকুৱা এটা এটা দিন পাৰ কৰি আহিছিলোঁ। মানে এতিয়া নিজে অনুভৱ কৰিছোঁ, আমাকো মা পাপাই ওলাই গৈছে, আমি ডাঙৰ হৈছিলোঁ। আমাকো কিমান কষ্ট, কিমান ত্যাগ স্বীকাৰ কৰি ধুনীয়াকৈ ডাঙৰ দীঘল কৰিছে। এতিয়া নিজে মাক হৈ নিজে অনুভৱ কৰিছোঁ, কথাখিনি বুজিব পাৰিছোঁ। আমাৰ চোনচোন এনেকৈ বহুত ধুনীয়াকৈ চাই পেলাই এনেকৈ লৈ পেলাই তাই অকলে আমনি নকৰে। এতিয়া আমি শুকুৰ যাম। দিনটো চাই থাকোঁতেই পাৰ হ'ল। এতিয়া পাছবেলা হ'লহি। ৰাতিপুৱা ৰ'দত শুকাবলৈ মেলি দিয়া কাপোৰখিনি থাপ মাৰি মাজতে সুমুৱাই ল'লোঁ। আজিৰ এই ভিডিঅ'টোৰ লগতে আমাৰ গাঁৱৰ গোপিনীসকলে মোৰ বাজলৈ নিয়ম কৰোঁতে তুলি ৰখা সেই ভিডিঅ'টোৰ সৈতে মই তাইৰ এনায়েক আৰু কোঠাদতীয়েকৰ ঘৰৰ পৰা জাল দিবলৈ অহা সেই সুন্দৰ মুহূৰ্তৰ স্মৃতিখিনিও আপোনালোকৰ আগত এনেদৰেই শ্বেয়াৰ কৰি ৰাখিলোঁ। মোৰ বাজলোৱা পৰ্ব শেষ হোৱাৰ পাছতে গাঁৱৰ গোপিনীসকলক ভাত এসাঁজ খোৱাৰ সেই সময়খিনিও মই ইয়াত এনেদৰেই সামৰি ৰাখিলোঁ। এজনী পেহী এয়া যে ঘৰত আহিছে, এয়া ভাগিনটো, এয়া বা, এয়া বৌহে দেখিছে, এয়া ককাইদেউ কুকুৰা লাগিছে, এইফালে দাদা ককাইদেউ মাংস কাটিছে, এইফালে ককাইদেউ মাংস কাটিছে, এয়া এইফালে আমাৰ ৰাইজসকল লাগি আছে আৰু এয়া বৌহঁতে ৰন্ধা বঢ়াত লাগি আছে। এয়া এইফালে মা, এইফালে বৌ লাগিছা, এইফালে চাই দিয়া আকৌ অকণমান, চাওঁ এইফালে, এয়া এয়া মা এইফালে চাই দিয়ক অকণমান। ফ্ৰেণ্ডছ, আজিৰ দিনটোৰ সৰু সুৰা ইটো সিটো কথা আৰু কণমানিজনীৰ কথাৰে মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, পুনৰবাৰ আপোনালোকক আন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে সকলোলৈকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।